हेलो गाइस आशा करो आपनालोके भाले आछे। আজি কোনো বিশেষ টপিক লৈ আপোনালোকৰ মাজত অহা নাই। আজি অলপ মানে ভলিবল খেলিবলৈ আহিছোঁ। আজি প্ৰায় এবছৰমান আগতে ভলিবল খেলিছিলোঁ আৰু এবছৰৰ পিছত আজি ভলিবল খেলিবলৈ আহিলোঁ। এইটো চাই আছে, এইটো ভলিবল নেট হয় আৰু বহুত প্লেয়াৰ আছে আৰু আহি আছে খেলিবলৈ। মানে ইমান এটা সুন্দৰ পৰিৱেশ দেখা পাই আছে। আপোনালোকে জানেনে ভলিবলৰ আসল নামটো কি? আমি যে ভলিবল বুলিয়ে গম পাওঁ, আসল নামটো হ'ল মাইণ্টনেট। মানে নিউয়ৰ্কৰ এজন ব্যক্তি আছিল, তেখেতৰ নাম হ'ল উইলিয়াম জি মৰ্গান। 1870 চনত তেখেতৰ জন্ম আছিল আৰু 1942 চনত তেখেতৰ মৃত্যু হৈছিল। আৰু 1895 চনত ভলিবল খেলখন মানে উদ্ভাৱিত কৰিছিল এই উইলিয়াম জি মৰ্গান নামৰ ব্যক্তিজনে। আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ভলিবল খেলুৱৈজনৰ নাম আছিল জিম্মী জিয়ৰ্ক। তেখেতৰ জন্ম আছিল 1955 আৰু মৃত্যু হৈছিল 1987 মানে আছিল আৰু কি। তেখেতৰ মানে হাইট আছিল 6 ফুট 2.5 ইঞ্চি আৰু তেখেতৰ ওজন ৱেইটটো আছিল 78 কেজি। আৰু তেখেতে কলেজত পঢ়িছিল ST থমাছ কলেজ পালাই। ভলিবল আপোনালোকে খেলে, হয়তো বিৰাট ভাল লাগে, মানে শৰীৰৰ কাৰণে ভাল, স্বাস্থ্যটো ভাল থাকে, খেলিবলৈ বহুত ভাল লাগে আৰু কি। মই কেইজনমান ল'ৰাৰ ওচৰত সুধিম মানে কেনে লাগে ভলিবল খেলে, অলপ এক্সপিৰিয়েঞ্চ ল'ব বিচাৰিছোঁ। দাদা আপুনিতো ভলিবল খেলিবলৈ আহিছে, চ' ভলিবল খেলে আপোনাৰ মানে কেনে লাগে, ভাল লাগে নে বেয়া লাগে? ভলিবল খেলে ভাল লাগে মোৰ। ভাল লাগে। স্বাস্থ্যৰ মানুহ ইয়াতে নেটো মই যে দেখা পাই আছোঁ, ইয়াতে মানুহ কেনেকুৱা হয় খেলিবলৈ আহে যে? কিমান মানুহ হয়? হ'ব 100 তেনেহ'লে ভালে হয় আৰু কি। 100 বেছি হয়। ঠিক আছে ঠিক আছে। এয়া চাওক, এইটো হয় ফিল্ডখন, মানে দেখিবলৈ বিৰাটেই ভাল। আপোনালোকে গম পায়, আপোনালোকে খেলে ভলিবল, হয়তো আপোনালোকৰ ভালে খেলে, বিৰাট ভাল লাগে আৰু কি। চ' মই এই সৰু ভাইটিৰ ওচৰত সুধিব খুজিম, আচ্ছা সৰু ভাই, মানে ইয়াতে যে ভলিবল যে খেলে, কোনো বাজি বা টকা দি খেলে নেকি তেনেকুৱা? আমিতো টকা দি নেখেলো, মানে টকা দি খেলিলে মানে খেলটো অলপ সুন্দৰ হয়। মানে এনে খেলালে হয়, মানে আপুনি ক'ব খুজি আছে যে টকা দি খেলিলে মানে খেলখন মানে পৰিৱেশটো ভাল হয়, কোনো হৈচৈ নহয়, মানে কোনো ভংবাজি কৰি নেখেলে। এইটো ঠিক আছে। এইটো বলটো চাওক দাদা অলপ, এইটো বল হয়, আপোনালোকে সকলোৱে চিনে, আমাৰ অসমতো খেলে, বাহিৰতো খেলে, বিভিন্ন ঠাইতো খেলে। দিব লাগিব নেকি? নালাগে, এইটো আমাৰ দাদা এজন প্লেয়াৰ হয়, আহিলে এই জাষ্ট আহিলে আৰু আহি আছে। এইটো নেট ভাল লাগি আছে। মই অলপ বেক চাইডে আপোনালোকক দেখাই আছোঁ। আপোনালোকে পৰিৱেশটো চাই আছে, মানে খেলটো আৰম্ভ হোৱাৰ আগতে অলপ প্ৰেক্টিচ কৰি আছে, যাতে খেলখন ভাল হয়, মানে অলপ দাবা দাবি হয়, তাৰ কাৰণে প্ৰেক্টিচ কৰি আছে। চ' চাই থাকক। মানে এইজন লাল পেণ্ট ওলা মানে ভালে দাবা আমাৰ প্লেয়াৰে হয়। মানে ভলিবল খেলি খুবেই ভাল লাগে, আপোনালোকে গম পায়। আৰু এইটো খুবেই নামি হয় ভলিবলটো, খুবেই ভাল লাগে। এই চাওক, মানে প্ৰেক্টিচ কৰি আছে অলপ। ভয়ে লাগে বাল, মানে পৰিৱেশটো খুবেই ভাল। আপুনি দেখা পাইছে, আপোনালোক দেখাইছোঁ, সেউজীয়া হয়। আৰু এজন মোৰ এইটো মামু আছে। হেল্ল' মামু, হেল্ল'। এইটো মোৰ মামু আছে, কাকবা মানে ফোন কৰি আছে ভলিবল খেলিবলৈ। কাক ফোন কৰি আছে? প্লেয়াৰ নেকি? আহিবনে নাই? আহিব। ঠিক আছে, হ'ব, ফোন কৰক। চ' আপোনালোকে চালে, এতিয়া মানে প্লেয়াৰ ভাগ বতৰা কৰি আছে, মানে দল কৰি আছে, ভাগ কৰি আছে, মানে খেলটো আৰম্ভ কৰিব বোলে। এইজন মোৰ মানে মামা হয়, ভালে মানে কি কয়, বানা যিটো বলটো বানাই দিয়ে সেইটো প্লেয়াৰ, মানে খুবেই ভাল। আমি এতিয়া ভলিবল খেলিম, চ' আপোনালোকে আমাৰ ভলিবল খেলখন অলপ চাই উপভোগ কৰক।
मुझको संभालने जल्दी है क्या घर के जिया वो क्यों